বন্ধু-বান্ধৱীসকল পুহি ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমাৰ চেনেলটো চাই থাকক। আজি আমি বনাম ক'লা চাউলৰ কেক। চাই যাওক আমাৰ ক'লা চাউলৰ কেক। এয়া ক'লা চাউলৰ পিঠাগুড়ি, যিখিনি আমি আগতীয়াকৈ খুন্দি পাউডাৰ বনাই থৈছোঁ। ইয়াত আছে 150 গ্ৰাম, চেনি পাউডাৰ 150 গ্ৰাম, 4টা কণী, প্ৰায় 5 ml ভেনিলা এচেঞ্চ, অইল, বেকিং সোডা, বেকিং পাউডাৰ আমি দুইটাই লৈছোঁ। এতিয়া আমি কণীখিনি প্ৰথম এটা পাত্ৰত আমি ভাঙি লওঁ। আমি এতিয়া কণীখিনি ফেটি ল'ম। এই কেকটো বহুত হেল্ডি হয়, কিয়নো ইয়াত ময়দাৰ সলনি আমি চাউলৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। আৰু ক'লা চাউল মানুহক খোৱাৰ বাবে বহুত উপযোগী। এতিয়া আমাৰ কণী ফেটি লোৱা হৈ গৈছে। ইয়াত আমি এতিয়া অলপ অলপকৈ চেনিখিনি মিহলাই যাম। চেনিখিনি আমি সম্পূৰ্ণ মিহলাই দিলোঁ। এতিয়া আমি এই ফেটি লোৱা এই মিশ্ৰণটোত ভেনিলা এচেঞ্চ, বেকিং সোডা, বেকিং পাউডাৰ আৰু 10 ml ভেজিটেবল অইল মিহলাই যাম। এতিয়া অলপ অলপকৈ পিঠাগুড়ি, ক'লা চাউলৰ পিঠাগুড়িটো আমি মিলাই যাম।
আমাৰ ফেটি লোৱা সম্পূৰ্ণ হৈ গ'ল এতিয়া আমি কেক টিনত বাকি দিম এই কেকটো খাবলৈ সোৱাদৰ লগতে হেলদিও হয় যেহেতু আমি ময়দাৰ সলনি আমি চাউলৰ গুড়ি ব্যৱহাৰ কৰিছোঁ কোলা চাউল খোৱাৰ বাবে স্বাস্থ্যৰ বাবে বহুত উপকাৰী আমি অভেনটো 10 মিনিটৰ কাৰণে প্ৰিহিট কৰি লৈছিলোঁ 180 ডিগ্ৰী এতিয়া 180 তে 30 মিনিটৰ কাৰণে আমি কেকটো বেক কৰিম এয়া কোলা চাউলৰ কেক হৈ গ'ল আমাৰ দেখাতটো একদম ধুনীয়াকৈ ফুলিছে সুন্দৰ হৈছে উলিয়াই চাম এতিয়া আমি আমাৰ কোলা চাউলৰ কেক ৰেডি ধুনীয়া স্পঞ্জি হৈছে একদম সফট হৈছে কোমল টেষ্ট কৰি চাম